ঝুলে দগরে ও জীবন কচু পাতৰ পানী বুলি কয় ও মা ও হাই ছেকেণ্ডাৰী ৰিজাল্ট দিলেহে গালি পাৰাত মাকা মামাই বেলেগৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট দিব তাতে কি হ'লনো মায়ে মোক খালি গালিয়ে পাৰি থাকে এইফালে গৰম আৰু তাতে আজি হাই ছেকেণ্ডাৰী ৰিজাল্ট খা বাপেকে ভীমকলটো আজি ঘৰত গ'লে হৈছে আৰু এনেতো গালি খায়ে আছো আজি আৰু গালিৰ ওপৰত গালি আৰু আজি ভাত নাখালি হ'ব আৰু এ বেং কি হৈছে তোৰ এই ৰাতিখন কি কৰছা তে কি হলে বাইতা ৰাতি কি কৰছা এতে নহয় বেং আজি হাই ছেকেণ্ডাৰী ৰিজাল্ট দিব যে সেইকাৰণে টোপনি অহা নাই ৰাতিৰ পৰা মাকা তোহাৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট দিব আৰু আমিও গালি সোপা এনেই খাব লাগব দে হ'ব দে মই যাওঁ দে মই এনেই আছিলো দে ভেবলা চা এইফালে আছো বেং মাতিছিলি ক কি হৈছে যাচোন যা তোৰ দোকানৰ ফেনখন লৈ আহ মস্ত গৰম লাগছে ঘণ্টা নাই আজি সৰুতে হাই ছেকেণ্ডাৰী ৰিজাল্ট দিব যে তাতে কি হ'ল হাই ছেকেণ্ডাৰীতে ৰিজাল্ট দিব তোৰ তাতে কি হ'ল নহয় বেং সিবাৰ মেট্ৰিকৰ ৰিজাল্ট দিয়াতে মিঠাই বনাবই নাপালো গম পাইছা না আজি হাই ছেকেণ্ডাৰী ৰিজাল্ট দিব অলপ আগতে গম পালো সেইকাৰণে দৌৰি দোকানত দিছো ঘণ্টা দে মই হ'ব দে মই এনেকে থাকিব পাৰোঁ তোৰ লগত কথা পাতি মই মিঠাই বনাব যাওঁ বেং দেখোনে কি কৰছা কিবাচোন মুখখন অদলে বহি আছে কিয়া নহয় মেলো এনেই মন চন ভাল নহয় ঘণ্টা মোৰো সেইকাৰণে ৰাতি ওলাইছো আজি হাই ছেকেণ্ডাৰী ৰিজাল্ট দিব যে আজি আৰু ঘৰত কি যে গালি খাম সেইকাৰণে ঘণ্টা ওলাই আহিছো দে এই ঘণ্টা মস্ত গালি পাৰি থাকে খেং খেংকে থাকে দে কি কৰবি আৰু যাং বল ঘৰা ঘৰি এই ৰাতিখন আৰু এতে বহি থাকিলে কি হ'ব বেং ক'ত যা ৰ কি খাখৰে খা ঢোল আহিছিনচোন গেলেচোন ঘণ্টা নাই যা মোটা লাগছে মোৰ ফেচকা বইনেল লাঠি খোৱা তোৰ যদি মোটাই লাগছে তই আমাক কিয় ৰবা দিছা তোৰ মোটা কি আমি চাই থাকিম বাদ দে সেইবিলাক কথা তোক মই এটা কথা ক'ম বুলি ভাবিছিলো হেৰি কৰিছে বইনেল লাঠি খোৱা কৈছা তোক দি আছো